Hello guys, welcome back to my YouTube channel. বহুত এটা দীঘলীয়া বিৰতিৰ পাছত আজি মই ব্লগ বনাব ওলাইছো। একচুয়ালি মাজতে মোৰ বেমাৰ হ'ল তো সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলো। আজি আপোনালোকক ভিডিঅ'ত মই দেখাম ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ নাহৰকটীয়া সমষ্টিৰ ৰাঙলী পথাৰতে অনুষ্ঠিত কৰা হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশন। তাৰ কিছুমান মুহূৰ্ত দেখাম আপোনালোকক, তাৰ কেনেকৈ প্ৰস্তুতি চলাইছে সেইবোৰ দেখাম আপোনালোকক। তাত গ্ৰন্থমেলা বাণিজ্য মেলাও অহা হৈছে, তাত কেনেকুৱা ধৰণৰ বস্তু আহিছে প্ৰদৰ্শনীৰ বাবে সেইবোৰো আপোনালোকক দেখাম। এইটো খুব এটা গৌৰৱৰ কথা আমাৰ কাৰণে যে ইমান ওচৰতে এনেকুৱা এখন অধিৱেশন অনুষ্ঠিত কৰিছে। এনেকুৱা অধিৱেশনৰ কথা মানে মই বেলেগ ডাঙৰ মানুহৰ মুখতে শুনি আহিছোঁ, কিন্তু আজিলৈকে দেখা নাই। খুব ভাল লাগিছে কৈ মেলি যে ইমান এখন ডাঙৰ অধিৱেশন ঘৰৰ ওচৰতেই পাতিছে। তো আজি চাবলৈ যাম, মই আপোনালোককো দেখাম। তো চাই থাকক ভিডিঅ'টো আগলৈ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ মই ৰেডি হৈ গ'লোঁ এতিয়া। তো যাম মই ভাইটিৰ লগত, ভাইটিয়ে থৈ আহিবগৈ মোক। এতিয়া খোজকাঢ়ি গ'লোঁ পামগৈ পিছে ওচৰতে একদম, কিন্তু এতিয়া খোজকাঢ়ি গ'লে দেৰি হ'ব যিহেতু, সেইকাৰণে ভাইটিয়ে মোক থৈ আহিব স্কুটিত। তো বলক। মই পাই গ'লোহি, বলক আপোনালোকক ভিতৰৰ পৰা দেখাওঁ। এয়া নিউজ চেনেলো আহিছে। শংকৰদেৱে লিখে ভাগৱত, হে মাধৱদেৱে বোলে গুৰু কি কৰ্মতে ৰত, হে কলিকালৰ নৰলৈহে লাগিছে ইফালে নামঘৰ আছে, ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। নামঘৰ, ইয়াত থাপনা পাতি গোসাঁইসকলে নাম লৈছে। বহুত দিনৰ পৰাই নাম লৈ থকা হৈছে ইয়াত। ভিতৰলৈ নাযাওঁ আৰু এতিয়া, দূৰৰ পৰাই দেখাই দিছোঁ। এয়া নামঘৰৰ ছাইডৰখিনি দেখাই দিছোঁ আপোনালোকক। নাম লৈয়ে আছে। হে ৰাম ৰাম মায়া যাৰে পৰিহি নৰ কলিত মৰিব, হে ধৰ্মৰ সুবাস পাবৰ হেতু ভাগৱত পঢ়িব, হে পূৰ্ণ হ'ব। এইফালে আৰু কিবা কিবি শিবিৰ আছে, ইমান ওচৰলৈকে নাযাওঁ, ইয়াৰ পৰাই দেখাই দিছোঁ কাৰণ খোজকাঢ়ি ভাগৰ লাগিছে আৰু মোৰ এতিয়া। এইফালে দেখাওঁ, ইয়াত বিভিন্ন জীৱ জন্তুৰে ডেক'ৰেট কৰিছে, পেইণ্টিঙো কৰা হৈছে। ওচৰৰ পৰা দেখাওঁ আপোনালোকক, বলক। চব খুব ধুনীয়াকৈ পেইণ্টিং কৰিছে এইখিনি। এইটো এটা পুখুৰী।
ইফালে হাতী আছে, এইটো হাতী, এইটো ঘৰিয়াল, এইফালে কিডনী হাঁহ, এফালে গ্ৰন্থমেলা আৰু বস্ত্ৰমেলাৰ শিবিৰ। সোমাবই ভিতৰত। বহুত ল'লে চাগে, হা বহুত ল'লে চাগে। বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ পোৱা যায় আৰু ইফালে কিবা কাপোৰ চাপোৰ আহিছে, ইফালে চাবলৈ। ইয়াত পানী থাকিব নেকি? চুইমিং পুল? সেনেকুৱা পানী যোৱা হেৰি বনাইছে। সেইটো চাওক ইমান ধুনীয়া লাভ। এইটো এইবোৰতো ভাল লাগিছে ন? এইবোৰ কাঁহৰ বস্তু, বিভিন্ন ধৰণৰ বস্তু ওলাইছে মানে চকু ফুৰাবই নোৱাৰে মানে, ইটোতকৈ সিটো চৰা মানে। এতিয়াতো আধা ওলাইছে। এয়া ঘৰে চাওঁ, এইখিনি প্ৰাৰ্থনা হেৰি থাপনা টাইপ হয়। কাপোৰ, পইচা অনাৰ ওপৰতহে কথা আৰু দেই, কি লওঁ মানে। এইটো ৰংঘৰ, ধুনীয়া লাগিছে চব, ভাল লাগিছে ন? এইটো এনেকৈ গাড়ীত এনেকৈ সজাই থ'বলৈ বৰ ধুনীয়া লাগিব। ছোটা কাছ, ফোনটো পৰিছিলে। এয়া গৰু গাড়ী, সেইটো গৰু বেল নে গৰু হয়? আমাৰ শংকৰদেৱ কৃষ্ণ। এই বাৰবি হাই কৈ দিয়া, আকৌ হাই কৈ দিয়া। নকওঁ, কাপোৰে কাপোৰ আৰু যাৰ যাৰ কাপোৰৰ চখ আছে মানে সিহঁতি ল'ব পাৰে আৰু। ইফালে ইয়েৰিং চাওক, খুব ধুনীয়া ধুনীয়া ইয়েৰিং। বিভিন্ন ধৰণৰ আচাৰ ওলাইছে। মই এটা আচাৰে লৈ যাওঁ নেকি খাবলৈ? কি কি আচাৰ আছে ন? আম আছে, ভোট জলকীয়া, খৰিচা, আম, পাচলি, জলফাই। আম আচাৰ দিবচোন। সেয়া বটলতহে আছে, পেকেট নাই কৰা। পেকেট নাই কৰা নেকি? এয়া জলকীয়া আচাৰ, ইয়াত বহুত আচাৰ এনেকৈ সজাই থোৱা আছে। এইখিনি এটাত 100 ৰুপিজকৈ, আৰু এইখিনি লেবেল লগোৱা নাই বোলে, 50 ৰুপিজকৈ এইখিনি। এয়া মিঠা বগৰী আচাৰ,
এয়া কচু আচাৰ মানে যি আচাৰ বিচাৰে আপোনালোকে মানে খাব পাৰে আৰু মই লৈ ল'লোঁ বগৰী আচাৰ সানফ্লাৱাৰ নাৰ্চাৰী যাৰ যাৰ গাৰ্ডেনিঙৰ চখ আছে ল'ব পাৰে ইয়াৰ পৰা আহি ধুনীয়া ধুনীয়া ফুল ওলাইছে আৰু বহুত থাকি গ'ল দেখাবলৈ মানে আপোনালোকক কিন্তু কি কৰিব ভাগৰ লাগি গৈছে ঘূৰি ঘূৰি ইমানেই ডাঙৰ এৰিয়া মানে কভাৰ কৰিব নোৱাৰি আৰু খোজকাঢ়ি কাঢ়ি ভাগৰ লাগি গৈছে এইফালে প্ৰতিনিধি শিবিৰ আছে এইফালে শিবিৰবোৰ বনোৱা হৈছে ইয়াত দূৰৰ পৰা অহা অতিথিসকলে জিৰণি ল'বৰ কাৰণে আমি এনেকে ওলাইছোঁ আৰু আমি ইয়াৰ পৰা শিবিৰখিনিৰ পৰা ৰ'দটো যে বহুত ধুনীয়া দিছে আৰু এতিয়া ক'ত যাম আমি এইফালে হেৰি এই ভোজনালয় সেয়াত যাম ধৰণে বেঞ্চবোৰ বনাই দিছে বাঁহেৰে একদম কুটি মেলি একদম ফিক্স বনাই দিছে কিমান মানুহে খাব পাৰিব ইয়াত 16,000 মান মানুহে ইয়াত বহি একেলগে আহাৰ গ্ৰহণ কৰিব পাৰিব আমি ভোজনালয় স্থানৰ পৰা ওলাই গৈছোঁ আচলতে মই এইফালৰ পৰা গেটৰ পৰা সোমাই মেলি দেখাব লাগিছে আপোনালোকক কিন্তু মই যিহেতু উল্টা ফালৰ পৰা আহিলোঁ সেইকাৰণে এফালৰ পৰা এনেকৈ দেখাইছোঁ আৰু এতিয়াও কাম চলিয়ে আছে এইফালে এইটো কি শিবিৰ ল'ৰা ছোৱালী দিব কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ এইটো বহুত ডাঙৰকৈ দিছে এইটো পেণ্ডেলটো অলপ ভিতৰলৈকে দেখাওঁ আপোনালোকক এয়া সেইখন আপোনাৰ কাপোৰ দলং বনাইছে মিনি কাপোৰ দলং যোনে যোনে চাচনি আহিছে তেওঁলোকে চিনি পায় কাপোৰ দলং আৰু চাই লওক চাৰিশ টকা ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া গামোচা মাত্ৰ 400 টকা এতিয়া আন্ধাৰো হৈ আহিছে চুৱেটাৰো নানিলোঁ ঠাণ্ডা লাগি গৈছে ঘৰলৈ যাওঁ আৰু এতিয়া ইমানখিনি খোজকাঢ়িলোঁ ভাগৰ লাগি গৈছে একো নাই তই ওলাইছোঁ একো নাই নহয় ওলাই যে এতিয়া যাওঁগৈ আৰু ঘৰলৈ এতিয়া যাম আমি খোজকাঢ়ি যাম ঘৰলৈ ভাগৰ লাগিছে নেকি
লাগিছে অঁ চবৰে ভাগৰ লাগিলে এতিয়া যাম আমি খোজকাঢ়ি এতিয়াও বহুতডোখৰ আমি খোজকাঢ়ি যাবলৈ আছে ঘৰলৈ তো আজিৰ ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে আপোনালোকৰ তেন্তে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত